মই স্কুলত গৈছিলোঁ, স্কুলৰ পৰা আহি চব লৈ গৈছে। আৰু স্কুলত গৈছিলে ঘৰত বহুত মানুহ আহি চাই আছে, চুৰি হৈছে, চুৰি আহি একো নাই, চব লৈ গৈছে। কি কি লৈ গৈছে আপোনাৰ সন্দেহ? কাণৰ 4 যোৰা আছিল, মস্ত আছিল ঘৰত, সোণৰ আৰু দেউতা আমাৰ মালিকৰ আংটি আছিলে, ল'ৰাৰ ৰূপৰ ব্ৰেচলেট আছিলে, মালিকৰ চেইন আছিলে ৰূপৰ আৰু ব্ৰেচলেট আছিলে আৰু 15,000 টকা পইচা। 15,000 টকা পইচা। আপুনি দৰ্জা খুলি কি দেখিছে প্ৰথম? দৰ্জা মই খোলা নাই, খুলিয়ে থৈ গৈছে, চুৰে খুলি এনেধৰণে এই গডৰেজ এনেকৈ খোলাই আছে গডৰেজ খোলাই আছে। 15,000 টকা। আৰু আৰক্ষী আহিছিল নেকি? পুলিচ আহিছিল। পুলিচ আহি কি কৰিলে, চালেনে? চাইছে, মাৰি লৈ গ'লে চাইছে। কিন্তু দিন দুপৰতে বহুত ডাঙৰ ঘটনা এটা হৈ গ'ল কিন্তু এই অঞ্চলত। তাৰ আগতে আৰু হোৱা নাই, আজিয়ে হৈছে। আপোনাৰ হাজবেণ্ড ক'ত থাকে? বাহিৰত আছে। আপুনি ইয়াত আজি এখন নিজৰ সন্তানক লৈ আহি বজাৰত সোমোৱাৰ পিছত ঘৰত আহোঁতে এনেকুৱা দেখা পালে? কিবা দেখিছে নেকি? দেখিছে, মানুহে ধৰিব পৰা নাই। আজি বজাৰ আছে, মানুহ আহি আৰু আমাৰ ঘৰত আহি থাকে পানী চানী খাবৰ কাৰণে, সেইখন ভাবছে। পিছত ভিতৰত আহি কিনে চাই, চব খোলা। হ'ব। ওপৰতে কিন্তু আজি আমাৰ এই অঞ্চলত চুৰিকাণ্ড সংঘটিত হয় হয় দিন দুপৰে চুৰিকাণ্ড হ'ল। আমাৰ প্ৰথমবাৰ এইবাৰ আমাৰ 1 নম্বৰ ফুৰাবাৰী পূবখণ্ড, আমাৰ বহুত লাজৰ কথা হ'ল। আৰু কি কি চুৰ কৰিছে বুলি কৈছে? প্ৰায় লাখ টকাৰ, কিন্তু লাখৰ ওপৰত হ'ব, লাখৰ মোটামুটি 2 লাখ টকাৰ বস্তু হ'ব। 2 লাখ টকা। কোনোবাই দেখিছে নেকি ওচৰত চুৰকেইটাক? চোৰকেইটাক কিছুমানে কৈ আছে খোজকাঢ়ি গ'ল, আৰু কিছুমানে আৰু আগফালেও 2-3জনে দেখা পাইছে দাউৰি যোৱা, কিন্তু মানুহে গম পোৱা নাছিলে যে চুৰ বুলি গম পোৱা নাই। ঘটনাটো মই বজাৰৰ পৰা অহাৰ আধা ঘণ্টা পিছত গম পালোঁ, পিছত লগে লগে চাইকেল মাৰি গ'ল, মইতো আমি লাগি নাপালোঁ। আৰু ধৰক চিনাকি মানুহ হ'লে আমি থাপ মানে ধৰিব পালোঁ হয়, অনচিনাকি ল'ৰা দুটাও। ইয়াত আগতে ক'তো দেখা নাই। কি ক'ব, আৰক্ষী আহিছিল নেকি? আৰক্ষী আহিছিল, আৰক্ষী আহি আপোনাৰ তদন্ত কৰিল, কি হৈছে, কিমান টকাৰ কি হ'ল, কেনেকৈ চুৰি হ'ল, কেনেকৈ দৰ্জা ভাঙিল। আৰক্ষী আমাৰ CI ছাৰহঁতে, এই OC ছাৰহঁতে চব সম্পূৰ্ণ লিখি লৈ গ'ল। ট্ৰেক কৰিম, পিছত কৈছে আমি থানাত যাই আমি মোবাইলত দি ট্ৰেক কৰিম, তাৰপিছত আগামী আহি ৰৌতা অঞ্চলত পূৰ্বতকৈ এতিয়া আকৌ উৎপাত বেছি হৈছে। দিন দুপৰে হ'ল। আমাৰ এই আগত হ'ল আমাৰ এই দলঙৰ ওচৰত এক ঘৰ, দ্বিতীয় হ'ল আমাৰ এইটো ঘৰ। এইখিনি এই গোটেই চুৰ তোৰাৰ দায়িত্বটো ওপৰত নিয়ন্ত্ৰণ কৰাটো আৰক্ষীৰে। আৰক্ষীটো চাব লাগিব, তদন্ত কৰিব লাগিব, তেতিয়া আমি ৰাইজে অলপ সুৰক্ষিত পাম।